হয় না কি বেচিছা কেই টকা জোড়া কিমান 20 টকা কম আছে নাই এই 10 টকা দিম দিয়া দিবানে 10 টকাত কিমান লাগব 20 টকা 10 জোড়া দাম কিমান কমাবা হা কম নাই নাই অৱতাৰ শংকৰদেৱ শিশু নিকেতনত যি বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে অংকুৰ মুকুল আৰু প্ৰভাত শ্ৰেণীৰ যি বাণিজ্য মেলা যে অনুষ্ঠিত কৰা হৈছে ইয়াৰ মূল লক্ষ্য হৈছে কি যে শিক্ষা দীক্ষা গ্ৰহণ কৰাৰ পিছত এই ছাত্ৰ ছাত্ৰীসকলে চাকৰিমুখী নহৈ এনেকুৱা ব্যৱসায় বাণিজ্যত যাতে নিজকে নিয়োগ কৰি ভৱিষ্যত তেওঁলোকে এজন সফল নাগৰিক হ'ব পাৰে সেয়ে হৈছে আমাৰ প্ৰধান উদ্দেশ্য বা লক্ষ্য সেই লক্ষ্য আগত ৰাখি প্ৰতি বছৰে এনেকুৱাকৈ বাণিজ্য মেলা অনুষ্ঠিত কৰা হয় সেইটো আমি অনুষ্ঠিত কৰিছোঁ ক্লাছ ভিত্তিত অংকুৰ মুকুল আৰু প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ গাৰ্জেনৰ লগত আহি বা অভিভাৱকৰ লগত আহি বাণিজ্য মেলাত অংশগ্ৰহণ কৰি কোনটো বস্তুৰ কি দাম বুলি সুধিলে তেওঁলোকে কোনোবাটো 20 টকা কোনোবাটো 30 টকা কোনোবাটো 40 টকা কোনোবাটো 5 টকা এনেকুৱাকৈ তেওঁলোকে উত্তৰ দিব পাৰিছে তাৰমানে লগে হয় না পটল কেই টকা 20 টকা কিমান আছে আধা কিলো 20 টকা কিলো কিমান 1 কিলো কিমান 40 টকা কি কব ভাল লাগিছে এনেকুৱা হৈ থাকিব প্ৰত্যেক বছৰে মানে আমাৰ ল'ৰা ছোৱালী অঞ্চলৰ আগ্ৰহ হ'ব আগবাঢ়ি যাব শংকৰদেৱ শিশু নিকেতন আচলতে এনেকুৱা অনুষ্ঠান আছে কি কেনেদৰে এই অনুষ্ঠানটো তাতে যথেষ্ট ভাল লাগে মানে যাতে ভৱিষ্যতে এনেকুৱা অনুষ্ঠান হয় আৰু তাৰ আশা থাকে কেই টকা কেই টকা 30 টকা কিমান আছে ইয়াতে আধা কিলো নেক্সট কেই টকা বুকু 20 টকা কিমানকৈ আছে ইয়াতে এপোৱা কম হোৱা নাই কম নহয় শিশু মেলা পাতিছে কেনেকুৱানো খুব ভাল লাগছে মানে ময়ো কিবা কিবি বজাৰ কৰিলোঁ শিশুবিলাকৰ পৰা মানে খুব এটা ভাল পৰিৱেশ আৰু মানে এনেকৈ যদি হয় শিশুবিলাকৰ তাৰমানে পইচাৰ প্ৰতি কেনেকুৱা কৰি ইনকাম কৰিব লাগে কি কৰিব লাগে এই প্ৰক্ৰিয়াটো শংকৰদেৱ শিশু নিকেতনে সৰুৰ পৰা ল'ৰা ছোৱালীবিলাকক শিকাই আছে সেইটোৱে আমাৰ মানে খুবেই ভাল লাগছে ইয়াতে তাৰমানে নাচ গান কৰে সেইবিলাকো তাৰমানে আমাৰ সৰুৰ পৰা ল'ৰা ছোৱালীখিনি নাচ গান শিকিব পাৰিছে আৰু আৰ্টৰ কাৰণেও কিছুমান প্ৰচেষ্টা আছে সেই প্ৰচেষ্টাটো মই দেখি খুবেই ভাল লাগছে মই এজন অভিভাৱক হিচাপে ইয়াতে আজি আহিছোঁ আহি যিখিনি দেখিলোঁ সঁচাকৈয়ে ভাল লাগিছে আৰু এনেকুৱা প্ৰচেছ হ'লেই মানে ল'ৰা ছোৱালীবিলাকে সকলো দিশৰ পৰা এটা তাৰমানে সুন্দৰ পৰিৱেশ পাব বুলি মই ধাৰণা কৰিছোঁ